নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰকাশ শইকীয়া। মই আমাৰ অৰ্থাৎ মোৰ প্ৰিয় শিক্ষয়িত্ৰী চাৰ্মিন বাইদেউৰ ওপৰত এটি কবিতা লিখিছিলোঁ। কবিতাটো মই অলপ মাতি দিছোঁ। শ্ৰদ্ধাৰ বাইদেউ, প্ৰথমে প্ৰণাম, কঢ়িয়াম আমি বিদ্যালয়লৈ সুনাম। আজি কবিতাৰে আপোনাৰ বাবে দুই শাৰী, এয়া কবিতাই নহয়, স্নেহৰ এক এনাজৰী। বিদ্যাৰ এই শিকলিডালত সোণ হৈ আপুনি থিয় দিলে, বেয়াবোৰ আঁতৰাই আপুনি ভালবোৰক আদৰিলে। আপোনাৰ কণ্ঠেৰে আমি বহু কথা শিকিলোঁ, পঢ়োৱাও যে কিমান কষ্ট সেয়া আমি বুজিলোঁ। নজনা কথাবোৰ আমাক শিকাইছিল, নজনা বিষয়টো আমাকে বুজাইছিল। আপুনি আমাৰ মাজত মৰুময়ত গছ হৈ থিয় দিলে, আমাৰ পৰা স্নেহ শ্ৰদ্ধা সকলো কাঢ়ি নিলে। বিদ্যালয়ৰ এক স্থানত আমিও জিলিকিম, আপোনাৰ কৃপাতে এদিন নিজৰ ভৰিত থিয় দিম। ধন্যবাদ।